নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কুহি মেমে মই তোমালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এ ফান গেম টেপ ক্ৰেক চিৰ। তোমালোকৰ এয়া ক্লাছ 4 যোনটো ইংলিছ ক্লাছ 4 ইংলিছখন এইটো চোৱাচোন। ইয়াৰে প্ৰশ্নখিনি মই বিশেষকৈ ইয়াৰে প্ৰশ্নখিনি আলোচনা কৰিম, গম পাইছেনে? ইয়াত মানে এখন তোমালোকক এটা কাহিনীৰ জৰিয়তে নাটকত কাহিনী থাকে নাই, ড্ৰামা বুলি কয় যে, সেই নাটকৰ কাহিনীৰ জৰিয়তে তোমালোকক মানে কিছুমান খেলৰ বিষয়ে ধাৰণা দিব বিচাৰিছে। এইখন মানে এইটো এটা কাহিনীৰ নাটকৰ জৰিয়তে তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছে। এই নাটকখনৰ মানে নিয়মবিলাক ইয়াতে দিছে চোৱাচোন। ডিউৰেশ্যন মানে সময় 10-15 মিনিটৰ ভিতৰত নাটকখন শেষ হ'ব লাগিব। ছেটিং ইয়াত কি থাকিব, গাঁৱৰ পৰিৱেশ এটা মানে তাত সজাব। আমাৰ নাটক দেখিছেনে নাই? নাটকত ঘৰ হ'লে ঘৰৰ পৰিৱেশ দি দিয়ে, গাঁৱৰ পৰিৱেশ হ'ব। তাতে মানে বিভিন্ন ধৰণৰ মজা খেলবিলাক থাকিব। তাত এজন বৰ্ণনাকাৰী থাকিব, তাত কেৰেক্টাৰ মানে চৰিত্ৰ, তাত কোনে অভিনয় কৰিব। ৰূপা এটা কেৰেক্টাৰ হ'ব, অনুমাহী এটা হ'ব, আৰু এনাউন্সাৰ মানে ঘোষক এটা ঘোষণা কৰা এই মাইকটো লৈ হাতত লৈ, আৰু তাত খেলুৱৈ থাকিব। এই নাটকখনত আকৌ 2জন খেলুৱৈ থাকিব, 2 প্লেয়াৰ্ছ। বাকী দৰ্শকবিলাক থাকিব আৰু, গম পাইছেনে? বাকী এই দৰ্শকবিলাক থাকিব। তাৰ জৰিয়তে তোমালোকক ধুনীয়া এই নাটকখনৰ বৰ্ণনা এটা দিছে। এই এনাউন্সাৰ মানে কি? ঘোষক, আৰু নেৰেটৰ মানে হৈছে বৰ্ণনাকাৰী, যিয়ে নাটকখনৰ কথাবিলাক কৈ থাকে। এইবিলাক মই তোমালোকক পিছত দিম। এনাউন্সাৰ মানে ঘোষক, 2 প্লেয়াৰ্ছ মানে প্লেয়াৰ মানে খেলুৱৈ, 2 মানে 2জন খেলুৱৈ আছে নাটকখনত, গম পাইছা? এট অনুমাহীজ হাউচ, অনুমাহীৰ ঘৰত। ৰূপা ক'ত গৈছে? অনুমাহীৰ ঘৰত। এতিয়া চোৱা, ইয়াতে মই থুলমূলকৈ কৈছোঁ, তোমালোকৰ মূল প্ৰশ্নখিনিহে। এইটো অনুমাহী মানে ৰূপাৰ মাহীয়েক। অনুমাহীয়ে ধুনীয়া অসমীয়া ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ওলাইছে, দেখিছেনে? আৰু ৰূপাই এটা চিম্পুল ধুনীয়া ফ্ৰক পিন্ধি ক'ত ওলাইছে? নাহৰগুৰি ভিলেজৰ এটা মেলা হৈছে, সেই মেলা চাবলৈ গৈছে। অল ভিলেজাৰ্ছ আৰ গেটিং, দেখিছেনে? নাহৰগুৰি ভিলেজত কি হৈছে? মেলা হৈছে। ৰাতিপুৱা ৰেডি ফৰ দ্য ভিলেজ ফেয়াৰ মানে মেলা, FAIR ফেয়াৰ মানে মেলা। গাঁৱৰ সেই মেলা চাবলৈ অনুমাহী আৰু ৰূপাই মানে সোনকালে ওলাইছে আৰু তাড়াতাড়ি ওলাইছে। ৰূপা, মাহী আই এম ছ' এক্সাইটেড। মই মানে বহুত, আমি কিবা এটা ঘৰত মেলা চেলা বিহু চিহু হ'লে আনন্দত ফূৰ্তি লাগি থাকে, কি হ'ব সেইটো এক্সাইট বুলি কয়। এক্সাইটেড, তাই মানে আনন্দিত হৈ আছিল, মানে কি হ'ব কি নহ'ব মেলাত গৈ। আমাৰো ফূৰ্তি লাগে ন? সেই অনুমাহীৰ লগত মেলাত গৈছে। মেলাত গৈ পেলাই দেখিছেনে এইবিলাক বস্তু দেখিছে? এই মেলাত কি আছে? ষ্টলছবিলাক আছে, মানে দোকানবিলাক আছে। তাৰপিছত ইয়াতে কেইবাটাও মানুহ ক্ৰাউড জমা খাইছে, কি মানে গণ্ডগোল কৰি আছে। ৰূপাই অনুমাহীক সুধিছে, ব'লাচোন মাহী তাত কি হৈছে চাওঁ। অনুমাহী আৰু ৰূপাই দুয়োটা গৈ পেলাই দেখিলে যে তাত কণী যুঁজ হৈ আছে। এয়া ট্ৰেডিশ্যনেল গেম, আমাৰ পুৰণি খেল, কণী যুঁজ হৈ আছে। 2টা কণী এনেকৈ টেপ কৰিছে, খুন্দিয়াই দিয়াটোক টেপ বুলি কয়। আৰু এইটো এনাউন্সাৰ মানে ঘোষক। মই কৈছিলোঁ এইটো ANNOUNCER, এনাউন্সাৰ মানে ঘোষক, দেখিছেনে? এই ঘোষণা কৰি আছে কি হ'ব ইয়াৰ পিছত। তাৰপিছত মিলাই লৈছে ক'ত কেনেকৈ ছেটিং কৰি লৈছে। এয়া ছেটিং টাৰ্মছ, ক'ত কেনেকৈ কি মাৰিব লাগিব, কেনেকৈ ধৰিব লাগিব কণীটো, যেনি তেনি মাৰিলে নহ'ব, এইবিলাক আৰু। তাৰপিছত এজনে চোৱা কণীটো ভাঙি দিছে। এয়া এই ভাঙি দিলে যে, এই ভাঙা কণীটো এইজনে ভাঙিছে, এইজনে পুৰস্কাৰ হিচাপে পাব এই ব্ৰকেন এগটো, গম পাইছানে? মই তোমালোকক পিছত লাগিলে অসমীয়া ভাঙনি দি দিম। এতিয়া তোমালোকক মই পৰীক্ষাৰ কাৰণে প্ৰশ্নখিনি দিম। আৰু তাৰপিছত চোৱা, অনুমাহীয়ে কৈছে যে এইটো খেল ৰূপাই কৈছে এইটো খেল বৰ ভাল লাগে। অনুমাহীয়ে কৈছে মই আগতে এইটো খেল খেলি পোৱা নাই, কিন্তু খেলিম, সময় সুবিধা পালেই খেলিম। ৰূপাই কৈছে অহা বছৰ ময়ো খেলিম মাহী। সেইখিনিয়ে থুলমূলকৈ। তাৰপিছত তোমালোকৰ এইখিনি প্ৰশ্ন মই আলোচনা কৰোঁ এতিয়া। আৰু এই দেখিছেনে? এইকেইটা ৱৰ্ড দিছে, নতুন শব্দ, ট্ৰেডিশ্যনেল, কালচাৰ, চিৰ, অনলুকাৰ, ক্ৰাউড। এইকেইটা ইংলিছতে অৰ্থ দিছে। এইকেইটা মই অসমীয়া অৰ্থও দি দিম তোমালোকক, ইউটিউব শ্বৰ্টছত চাবা। আৰু এই প্ৰশ্নকেইটা মই এতিয়া আলোচনা কৰিম। এই প্ৰশ্নকেইটা চাবাচোন। হুৱেৰ ৱাজ দ্য ফেয়াৰ হেল্ড, মেলাখন ক'ত হৈছিল? 2 নম্বৰটো চোৱা, হু ওৰ এ চিম্পল ফ্ৰক টু গ' টু দ্য ফেয়াৰ, কোনে মানে সাধাৰণ ফ্ৰক এটা পিন্ধি
ইয়াত মানে এখন তোমালোকক এটা কাহিনীৰ জৰিয়তে নাটকত কাহিনী থাকে নাই, ড্ৰামা বুলি কয় যে, সেই নাটকৰ কাহিনীৰ জৰিয়তে তোমালোকক মানে কিছুমান খেলৰ বিষয়ে ধাৰণা দিব বিচাৰিছে। এইখন মানে এইটো এটা কাহিনীৰ নাটকৰ জৰিয়তে তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছে। এই নাটকখনৰ মানে নিয়মবিলাক ইয়াতে দিছে চোৱাচোন। ডিউৰেশ্যন মানে সময় 10-15 মিনিটৰ ভিতৰত নাটকখন শেষ হ'ব লাগিব। ছেটিং ইয়াত কি থাকিব, গাঁৱৰ পৰিৱেশ এটা মানে তাত সজাব। আমাৰ নাটক দেখিছেনে নাই? নাটকত ঘৰ হ'লে ঘৰৰ পৰিৱেশ দি দিয়ে, গাঁৱৰ পৰিৱেশ হ'ব। তাতে মানে বিভিন্ন ধৰণৰ মজা খেলবিলাক থাকিব। তাত এজন বৰ্ণনাকাৰী থাকিব, তাত কেৰেক্টাৰ মানে চৰিত্ৰ, তাত কোনে অভিনয় কৰিব। ৰূপা এটা কেৰেক্টাৰ হ'ব, অনুমাহী এটা হ'ব, আৰু এনাউন্সাৰ মানে ঘোষক এটা ঘোষণা কৰা এই মাইকটো লৈ হাতত লৈ, আৰু তাত খেলুৱৈ থাকিব। এই নাটকখনত আকৌ 2জন খেলুৱৈ থাকিব, 2 প্লেয়াৰ্ছ। বাকী দৰ্শকবিলাক থাকিব আৰু, গম পাইছানে? বাকী এই দৰ্শকবিলাক থাকিব। তাৰ জৰিয়তে তোমালোকক ধুনীয়া এই নাটকখনৰ বৰ্ণনা এটা দিছে। এই এনাউন্সাৰ মানে কি? ঘোষক, আৰু নেৰেটৰ মানে হৈছে বৰ্ণনাকাৰী, যিয়ে নাটকখনৰ কথাবিলাক কৈ থাকে। এইবিলাক মই তোমালোকক পিছত দিম। প্ৰশ্নকেইটা চাবাচোন। হুৱেৰ ৱাজ দ্য ফেয়াৰ হেল্ড? মেলাখন ক'ত হৈছিল? 2 নম্বৰ হেল্ড। হুৱেৰ ৱাজ দ্য ফেয়াৰ হেল্ড মানে মেলাখন ক'ত হৈছিল? ফেয়াৰ মানে মেলা ক'ত হৈছিল? দ্য ফেয়াৰ ৱাজ হেল্ড এট নাহৰগুৰি ভিলেজ। নাহৰগুৰি গাঁৱত হৈছিল। হয়নে? হু ওৰ এ চিম্পল ফ্ৰক টু গ' টু দ্য ফেয়াৰ? কোনে? ওৰ মানে পিন্ধা, সাধাৰণ ফ্ৰক এটা কোনে পিন্ধিছিল? ওৰ মানে পিন্ধা। কোনে? মেলাত যাবলৈ কোনে পিন্ধিছিল? ৰূপাই পিন্ধিছিল। হয়নে? ৰূপা ওৰ এ চিম্পল ফ্ৰক টু গ' টু দ্য ফেয়াৰ। ইয়াত চোৱা, অকল ৰূপা শব্দটোহে মই লিখি দিছোঁ, বাকীখিনি প্ৰশ্নৰ পৰাই লিখি দিছোঁ। দেখিছানে? তাৰপিছত হোৱাট ৱেৰ দ্য ডিফাৰেণ্ট এক্টিভিটিজ গয়িং অন ইন দ্য ফেয়াৰ? ইয়াতে কি মানে অকল কণী যুঁজ মানে তাত কি অনুষ্ঠান মানে কি অনুষ্ঠান হৈছিলে? তাৰ মানে কি ইয়াত তাত কি কাৰ্যসূচী আছিলে? গয়িং টু দ্য ফেয়াৰ তাত কি আছিলে মানে? ডিয়াৰ ৱেৰ ছিঙিং, বিহু ডান্স, ট্ৰেডিশ্যনেল গেম। ছিঙিং মানে গান গোৱা, বিহু নাচ, ট্ৰেডিশ্যনেল গেম পুৰণি ঐতিহাসিক গেম, ষ্টলছ দোকানবিলাক আছিল, এণ্ড এগ ফাইটিং আৰু কণী যুঁজ আছিল, কম্পিটিশ্যন মানে প্ৰতিযোগিতা। গয়িং অন ইন দ্য ফেয়াৰ মেলাত, COMPETITIONS কম্পিটিশ্যন মানে প্ৰতিযোগিতা। গয়িং অন ইন দ্য ফেয়াৰ মেলাত, এইবোৰ মেলাত হৈছিলে এক্টিভিটিছ তাত। তাৰপিছত চোৱা 4 নম্বৰ। হোৱাট ইজ দ্য ফাৰ্ষ্ট এনাউন্সমেণ্ট মেড এট নাহৰগুৰি ফেয়াৰ? প্ৰথম এনাউন্সমেণ্ট কিহৰ বিষয়ে কৰিছিল মানে? কি খেলৰ কাৰণে কৰিছিলে? কোনটো এক্টিভিটিছৰ কাৰণে? এনচাৰ দ্য ফাৰ্ষ্ট এনাউন্সমেণ্ট ৱাজ এবাউট দ্য এগ ফাইটিং কম্পিটিশ্যন। কণী যুঁজৰ কাৰণে প্ৰথম কণী যুঁজ হৈছিল ন? হোৱাট ইজ কণী যুঁজ? কণী যুঁজ কি? কণী যুঁজ ইজ এ ট্ৰেডিশ্যনেল এগ ফাইটিং গেম। কণী যুঁজ হৈছে আমাৰ ঐতিহাসিক এগ ফাইটিং মানে কণী যুঁজ খেল আৰু। হোৱাট ৱাজ দ্য প্ৰাইজ ফৰ দ্য উইনাৰ? ট্ৰেডিশ্যনেল টু মেন, TRADITIONAL ট্ৰেডিশ্যনেল। 4 নম্বৰ। এইটো আগৰ দিনৰ পৰাই খেলি আছে, যেতিয়া প্ৰথমে মানুহৰ এইবিলাক ক্ৰিকেট অহা নাছিল আমাৰ সমাজত। ফুটবল, ক্ৰিকেট এইবিলাক বহুত পিছত আহিছে। এইবিলাক কণী যুঁজ, কাবাডী, টেকেলি ভঙা এইবিলাক আগৰ দিনৰ মানুহে খেলিছিলে, তেতিয়াৰ পৰা চলি আছে। হোৱাট ৱাজ দ্য প্ৰাইজ ফৰ দ্য উইনাৰ অফ দ্য গেম? দ্য ব্ৰকেন এগ ৱাজ দ্য প্ৰাইজ ফৰ দ্য উইনাৰ অফ দ্য গেম। সেই ভঙা কণীটো পাইছিল, ব্ৰকেন মানে ভঙা। ডিড অনুমাহী এভাৰ টেক পাৰ্ট ইন এ এগ ফাইটিং গেম? অনুমাহীয়ে ইভাৰ মানে কেতিয়াবা, টেক পাৰ্ট এই অংশগ্ৰহণ, এই পাৰ্টটো অংশগ্ৰহণ কৰি পাইছিলনে কণী যুঁজৰ খেলত? তাৰপিছত অনুমাহী নাই, অনুমাহী হেড নেভাৰ টেকেন পাৰ্ট। নেভাৰ মানে কেতিয়াও নহয়, মানে কেতিয়াও অংশগ্ৰহণ কৰি পোৱা নাই। ইন এগ ফাইটিং গেম বিফ'ৰ, আগতে মানে অনুমাহীয়ে কেতিয়াও কণী যুঁজ খেলত অংশগ্ৰহণ কৰি পোৱা নাই। ধন্যবাদ। আৰু তোমালোকৰ পিছৰখিনি মই নেক্সট ভিডিঅ'টোত আপলোড কৰিম, তোমালোকে চাই ল'বা। থেংক ইউ। আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা দেই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা।